হেল্ল' বন্ধু বান্ধৱী হৈ গ'ল আকৌ এটা নতুন পোষ্ট ওলাইছে আপোনালোকৰ বাবে আসাম স্কিল ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডেজিগনেশ্যনৰ প্ৰফেচাৰৰ পোষ্ট ওলাইছে 4টা টোটেল প্ৰফেচাৰ পোষ্ট ওলাইছে এছিষ্টেণ্ট প্ৰফেচাৰৰ আপোনালোকৰ 4টা পোষ্ট ওলাইছে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি একদম তলত আছে আৰু চাই ল'ব পাৰোঁ তাৰপিছত ডেপুটি কণ্ট্ৰল অফ এক্সামিনেশ্যন তাৰপৰা এটা পোষ্ট ওলাইছে ইয়াৰ বাবে কি আপোনালোক লাগিব চাই লওক ভালদৰে মাষ্টাৰ ডিগ্ৰী লাগিবই লগতে আৰু কম্পিউটাৰ অলপ চলপ নলেজ লাগিব আৰু কিবা লাগিব মানে সেইখিনি আপোনালোকে চাই লওক ভালদৰে মই কৈ নিলাম নহ'লে ভিডিঅ'টো আৰু বহুত দীঘলীয়া হৈ যাব তাৰপিছত আৰু পোষ্ট ওলাইছে ডেপুটি ৰেজিষ্ট্ৰাৰটো ওলাইছে এটা পোষ্ট ওলাইছে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব চাই ল'ব ইয়াতে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এনেকৈ নটিফিকেশ্যন পাই থাকিবলৈ ৰিক্ৰুইটমেণ্ট কি ওলায় তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ক'ৰ পৰা চাইছে মোৰ ভিডিঅ'টোত এবাৰ কমেণ্টত জনাই দিব তাৰপিছত ওলাইছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান তাৰ বাবে এটা পোষ্ট ওলাইছে এডুকেশ্যন কোৱালিফিকেশ্যন চব ইয়াতে সম্পূৰ্ণ লিখা আছে মাষ্টাৰ ডিগ্ৰীটো লাগিব আপোনাৰ সম্পূৰ্ণ আৰু সম্পূৰ্ণ কি লাগিব কি নহয় ইয়াত মই দেখাই দিছোঁ মানে ভালকৈ চাই লওক আপোনালোকে পোষ্ট কৰি ভিডিঅ'টো তাৰপিছত ছিষ্টেম এডমিনিষ্ট্ৰেটৰ তাত এটা পোষ্ট ওলাইছে আপোনালোকৰ বাবে তাৰপিছত ইয়াত কি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ভালকৈ পঢ়ি ল'ব ইয়াত কম্পিউটাৰ নলেজটো লাগিব তাৰপিছত আপোনাৰ টেকন'লজি ডেটৰ বিষয়খিনি মই কিবা লাষ্টত ক'ম কেতিয়াবা আপোনালোকে ইয়াত কৰিব পাৰিব ফৰ্ম ফিল আপ তাৰপিছত লাষ্ট ডেট কেতিয়ালৈ থাকিব তাৰপিছত আপোনালোক আছে এডমিনিষ্ট্ৰেটিভ কাম এডমিশ্যন অফিচাৰ ইয়াৰ বাবে আপোনালোকৰ এটা পোষ্ট ওলাইছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাই ল'ব ইয়াতে সম্পূৰ্ণ ডিটেইল দিয়া আছে একাউণ্ট অফিচাৰ ওলাইছে মাত্ৰ এটা পোষ্ট ওলাইছে এডুকেশ্যন কোৱালিফিকেশ্যন চব ইয়াতে চাই তাৰপিছত ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ তাৰপৰা 4টা পোষ্ট ওলাইছে জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ কাৰণে 4টা পোষ্ট ওলাইছে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি পাই যাব সম্পূৰ্ণ পিছত এতিয়া আপোনালোকৰ মানে কিমান আপোনালোকে অনলাইন ফিজ আপোনালোকে কিমান কৰিব লাগিব OBC UR আৰু যদি MOBC আপোনালোকে তাতে 1500 দিব লাগিব SC ST তাৰপিছত আৰু বাকী যোনখিনি আদাৰ আছে সেইখিনি কাৰণে আৰু মহিলাসকলৰ কাৰণে 750 যদি আপুনি এইকেইটা পোষ্টৰ কাৰণে দিব তেতিয়াহ'লে আপোনালোকৰ 500 আৰু 200 টকাকৈ লাগিব OBC ST এইবোৰৰ কাৰণে চাই পিনি আপোনালোকে ভালকৈ মই দি দিছোঁ আপুনি চাই লওক আৰু আপোনালোকে কি ধৰণে আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব ইয়াত মানে সম্পূৰ্ণ লিখা আছে আপোনালোকে চাই ল'ব এইটোতো আমাৰ অফলাইন হ'ব অনলাইন নহ'ব ইয়াত অফলাইনৰ কাৰণে অফলাইন হ'ব তাৰপিছত আপোনালোকে কি কৰে কি ডকুমেণ্ট লাগিব মই তলত দিছোঁ আৰু ইম্পৰ্টেণ্ট ডেটছখিনি কেতিয়া কি হ'ব মই ইয়াত ডেটটো আপোনালোকক কৈ দিছোঁ চাওক প্ৰথম আপোনালোকে ষ্টাৰ্টিং ডেটটো হ'ব 5 আগষ্টৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 1 ছেপ্টেম্বৰলৈ হ'ব তেতিয়াহ'লে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব তাৰপিছত আপোনালোকক মই লিংকটো য'ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি আপোনাৰ লিংকটোৰ পৰা আপোনালোকে লৈ পিনে আপোনালোকে কৰিব পাৰিব সম্পূৰ্ণ কামখিনি লিংকত গৈ পিনে ক্লিক কৰি দিব আপোনালোকে তাতে আপোনালোকে পাই যাব আপোনালোকে কি ধৰণে কৰিব লাগিব ইয়াত সম্পূৰ্ণ ডিটেইল পাই যাব থেংক ইউ ফৰ ৱাচিং